Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এটি ৰেচিপি আৰু আজিৰ ৰেচিপিটো হ'ল মাছৰ ডিমৰ পকৰি আৰু মইনো কেনেকৈ বনালো মাছৰ ডিমৰ পকৰি তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছো চাই থাকিব তেতিয়া হলে এয়া মই মাছৰ ডিমখিনি ভালদৰে ধুই লৈছো আৰু তাৰ পিছতে এয়া মই দিছো 2 চামুচ বেসন তাৰ পিছতে মই ইয়াতে এয়া কাটি লৈছো জলকীয়া পিয়াজ আৰু মান ধনিয়া অলপমান হৰহ হলে ভাল হয় পৰিমাণখিনি এতিয়া যেহেতু ধনিয়া নাই সেইকাৰণে দিছো মান ধনিয়া তাৰ পিছতে জোখমতে দি দিছো এয়া নিমখ জোখমতে দি দিছো হালধি আৰু জোখমতে দি দিছো ৰেড চিলি পাউডাৰ আৰু অকণমান কাশ্মীৰী মিৰ্চো দিব পাৰে আৰু মই ইয়াতে দি দিছো 1 চামুচ আদা নহৰু পেষ্ট আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লম ডিমখিনি ভালদৰে ভাঙি ল'ব লাগিব আৰু মই হাতেৰে ভালদৰে এইখিনি ফেটি লম সকলোখিনি ভালদৰে ফেটি লম মানে মাছৰ ডিমখিনি ভালদৰে ভাঙি যাব লাগিব সকলোখিনি ভালদৰে মিহলি হৈ যাব লাগিব আৰু এয়া চাওকচোন বেটাৰটো কিমান ধুনীয়া হৈছে সকলোখিনি মই ভালদৰে ফেটি লৈছো আৰু মই এতিয়া এইখিনি এখন কেৰাহীত এটা এটাকৈ ধুনীয়াকৈ বনাম আৰু এয়া চাওক মই এতিয়া এখন কেৰাহী পাতি দিছো গেছত আৰু গৰম হোৱাৰ পাছত ইয়াতে দি দিছো তেল আৰু তেলৰ পৰিমাণটো অকণমান হৰকৈ দিছো কাৰণ পকৰিত অকণমান হৰকৈ লাগে তেলটো তাৰ পিছতে এয়া চামুচেৰে মই দিছো আধা চামুচ কৰি পেলাই আৰু হাতেৰেও দিব পাৰে কিন্তু মই হাতখন ব্যৱহাৰ নাই কৰা আৰু এয়া কেনেকৈ ধুনীয়াকৈ মই গোটেইখিনি বনাই লৈছো আৰু কালাৰটো হেছে কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি এইটো মই কিন্তু মোৰ বহুত ভাল লাগে খাবলৈ মাছৰ ডিমৰ পকৰি মোৰ ফেভৰেট হয় আৰু এয়া চাওক মই সকলোখিনি ইয়াত এটা এটাকৈ গোটেইখিনি দি লৈছো আৰু আপোনালোকৰ ওচৰত যদি বেসন যদি এভেইলেবল নাথাকে আপোনালোকে ময়দা অকমান দিও ধুনীয়াকৈ ফেটি ল'ব পাৰে আৰু ভালদৰে এটা এটাকৈ এইখিনি সকলোখিনি লৰাই দিছো আৰু তেলত দিয়াৰ লগে লগে পকৰিটো টানে হৈ যায় আৰু ফেটাৰ লগতে কথা বেটাৰটো ধুনীয়াকৈ ফেটি ল'ব ধুনীয়াকৈ মিক্স কৰি ল'ব তেতিয়া পকৰিটো বহুত ধুনীয়া হ'ব এয়া সকলোখিনি মই ভালদৰে এটা এটাকৈ দি পেলাই এয়া চাওক কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব কিন্তু প্ৰথমতে তেলখিনি দিয়াৰ পাছতে হাই কৰি ল'ব তেলখিনি ভালদৰে গৰম হ'বলৈ দিব তাৰ পিছতহে পকৰিখিনি দিব আৰু মিডিয়াম কৰি ৰাখিলে ধুনীয়াকৈ সিজি যায় এয়া চাওকচোন মই সকলোখিনি ধুনীয়াকৈ বনাই ল'লো মাছৰ ডিমৰ পকৰি গৰমে গৰমে ভাতৰ লগত খাওঁ বুলিও ক'লেও খাব পাৰে বা চাহৰ লগত খাওঁ বুলি ক'লেও খাব পাৰে কোনোবা ফ্ৰেণ্ডে যদি এই ৰেচিপিটো আগত বনোৱা নাই এনেকৈ বনাই চাব বহুত টেষ্টি হয় খাবলৈ মাছৰ ডিমখিনি খুব কম পৰিমাণতো বহুত বেছি মানে পকৰি হৈ যায় মই এয়া এক পোৱা মাছৰ ডিম লৈছিলো কিন্তু মোৰ পকৰি বহুতখিনি পকৰি মানে কমসে কম 15-20 জন মানুহে খাব পৰাকে পকৰি হৈ গৈছে কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে এয়া মই সকলোখিনি এটা হট কেছত মই নমাই লৈছো এয়া চাওকচোন ওচৰৰ পৰা দেখাইছো কালাৰটো বহুত ধুনীয়া হৈছে আৰু আজি যদি মোৰ এই ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলো ফ্ৰেণ্ডকে বাই বাই